খেতিডৰালৈ চালে বেয়াহে লগা হৈছে আৰু ৰ'দতে শুকাই মচমচীয়া হৈছেগৈ। আজি পানী অকণমান দিব লাগিব। পাতিছো দাদা, কি কৰিছা? কিনো কৰিবি আৰু, খেতিডৰাকে চাইছোঁ। এইকেইদিন ৰ'দ দিছে যে শুকাই মচমচীয়া হৈছে, আজি অলপ পানী দিব লাগিব। তই দোকানলৈ আহিছিলি নি? পাতিছো দাদা, বস্তু এটা খুৱাবা নেকি? আজি মোৰ এমহীয়া। তই বাৰু এমহীয়া কেঁচুৱানে? পাতিছো দাদা, বাৰ্থডে যোৱাৰ পিছত এমাহ হ'ল আকৌ মোৰ আজি, সেইকাৰণে মই এমহীয়া বুলি কৈছোঁ। কিনো খাবি আৰু, বাৰীৰে পকা ভীমকল আছে, পাৰিছিলোঁ খাবিহি। পাতিছো দাদা, 2 টকা এটা আছে যদি দিয়া, নহ'লে মই যাওঁগে, মই ভীমকল নাখাওঁ। পাতিছো দাদা, কি কৰিছা? বাবু দেখোন ইয়াতে। এই গৰমখনতনো কি কৰিবি আৰু, খেতিডৰা চাই আছিলোঁ আৰু তেনেতে বাবু আহিলে, বাবুৰ লগতে কথা পাতি আছিলোঁ। গোটেইকেইটা আহিছে, ভালেই হৈছে। বাৰী পকা ভীমকল আছে, খাবিহি আহ। বাবুক কৈছোঁ, বাবুৱে বোলে নাখায়। আমিও নাখাওঁ দেই। দাদা, ডালিমগুটিৰ ফেদাই দাদা, তোমালোকে কোৱাচোন, ইমান গৰমত বাৰু কোনোবা ভীমকল খায়নে? পেপচি খাব লাগে, মাজা খাব লাগে, স্প্ৰাইট খাব লাগে, মিৰিণ্ডা খাব লাগে, ফেণ্টা খাব লাগে, বৰফ খাব লাগে, আইচক্ৰীম খাব লাগে। পাতিছো দাদা, বাবুৱে ঠিকেই কৈছে। ইমান গৰমখনত বাৰু ভীমকল খায়নে? এইবোৰ খাব লাগে আকৌ, ফেণ্টা চেণ্টা, এইবোৰ মাজা চাজাবোৰ। পইচা দিয়ে নহ'লে, ডাঙৰ বটল এটা লৈ আহোঁ মাজা, গোটেইকেইটাই মিলি খাম। শনিহঁত, তহঁতে কি খাই জন্ম হৈছিলি ঐ? তহঁতৰ মূৰত একো মাল মূত্ৰ নাই, গেধা চব। গৰমত ভীমকল চেকা পানী খাব লাগে, তেতিয়াহে স্বাস্থ্যৰ কাৰণে ভাল, পেট ঠাণ্ডা পৰে। তহঁতৰ মানে এইবোৰ খাই খাই বেলেগ বস্তু ভালেই নলগা হ'ল। বজাৰত কিনিব পোৱা এইবোৰ বস্তুহে তহঁতৰ ভাল লাগে। মৰিবি দুদিন পাছত গোটেইকেইটাই বেমাৰত। পইচা দিয়া আমাক মাজা আনিবলৈ, ডাঙৰ বটল এটা লৈ আহোঁগৈ আমি দোকানৰ পৰা, নহ'লে বটল দোকানৰ পৰা বাকীকৈ লৈ আহিমগৈ নেকি তোমাৰ কথা কৈ? আজি মোৰ জেপত পইচা নাই শনিহঁত, আজি তহঁতক একো খুৱাব নোৱাৰোঁ মই। পাতিছো দাদা, নহ'ব এইবোৰ ক'লে, লাগিবই আজি। ইমান দিনৰ পৰা খুৱাম কৈ আছে, আজি খুৱাবই লাগিব তুমি। পাগল চব, তহঁতে মানে নোখোৱাকৈ নেৰ আৰু। একো ঠাণ্ডা পেণ্ডা খাব নালাগে। ফুচকা খাবিগৈ ব'ল, তহঁতকেইটাক ফুচকা খুৱাই লৈ আহোঁ। মোৰ লগৰ এজনে ফুচকা দোকান খুলিছে নতুনকৈ, বজাৰ চুকত। পাতিছো দাদা, আজি আমি ফুচকা চেলেঞ্জ কৰিম দেই, গোটেইকেইটাই, কোনে কিমান খাব পাৰে। পাতিছো দাদা, আজি আমি ফুচকা চেলেঞ্জ কৰিম দেই, কোনে কিমান খাব পাৰে। তুমিও খাব লাগিব কিন্তু আমাৰ লগত। মই খাব নোৱাৰোঁ দেই, কৈ দিলোঁ ল'ৰাহঁত, তহঁতে খাবি হাত ধোৱা ভৰি ধোৱা পানীবোৰ, মোৰ যে দেখিলে ঘিণ লাগে। পাতিছো দাদা, খাই ইমান ভাল লাগে, তুমি খাই চাবাচোন এবাৰ, তাৰপিছত সদায় খাই থাকিম বুলি ক'বা। হ'ব ব'ল, যিমান টেষ্টি বুলি ক'লেও মই খাব নোৱাৰোঁ। সেইবোৰ পানী যে দেখিলেই মোৰ ঘিণ লাগে। তহঁতে খাবি ব'ল। পাতিছো দাদা, আমি ফুচকা চেলেঞ্জ কৰিম, তুমি হিচাপ কৰি থাকিবা কোনে কেইটা খাব পাৰে দেই। তহঁতৰ মটি গতি মই ভাল দেখা নাই কিন্তু দেই, আজি মোৰ জেপ খালী কৰাবি যেন পাইছোঁ। পেটুলি, চাহ খাই নেকি? এই চাহ তাহ নাখাওঁ আৰু গৰমত, মাজাটো যে আনিছোঁ, মাজাটোকে খুলি এগিলাচ দিবা আৰু। সেই মই কথা এটা ভাবিছিলোঁ, আমাৰ এই স্কুটাৰখনো বৰ পুৰণা হৈছে, নতুনকৈ বাইক এখন লওঁগৈ নি বাৰু? এতিয়া নালাগে ৰ'বা, মই বন্ধনৰ লোন এটা ল'ম, তেতিয়া ল'লেই হ'ল আৰু। দুদিনমান ৰখি দিয়াচোন, আমাৰ মানে গোটটো খেলি মেলি লাগি আছে, কোনকেইজনীয়ে ল'ব কোনকেইজনীয়ে নল'ব, মানে এতিয়ালৈকে ফাইনেল হোৱা নাই। পেটুলি, নহ'লে আমি গাড়ী এখনে লৈ লওঁ নি? ভাল হ'ব। স্কুটাৰটো 3টা নোজোৰে, বাইকতো ক'তনো 3টা জুৰিব, বাবু ডাঙৰ হৈ আহিছে, গাড়ীখন লৈ ভাল হ'ব নেকি? বন্ধনৰ পৰা ইমান পইচা নিদিয়ে নহয়, 1 লাখ 1.5 লাখ মানহে দিব। আকৌ এজনী, গোটেই পইচা একেলগে দিব নালাগে নহয়, মাহে মাহে ইনষ্টলমেণ্ট দিলেই হ'ল। পাতিছো দাদা, আৰু কিমান দূৰ আছে? পালোহি, বৰ বেছি দূৰ নাই আৰু। পাতিছো দাদা, কালি আমাক কেলৈ মাৰিবলৈ নিদিলা ৰাতি ডকাইতটোক? পুৰা পিটিলো হয়। আমিও পিটিলো হয়। আইন বোলা বস্তু এটা নাই জানো আমাৰ? খঙৰ ভমকত আইন হাতত তুলি লোৱাটো ভাল নহয়, বুজিছ ল'ৰাহঁত? ভয় মানে নখব বাঘেছে বাইদেউ, মই যিখন কৰিলোঁ, জৰা পানী অকণমান আছিলে, গোটেই ঘৰখনত ছিটিয়ালোঁ নহয়।
আমিও পঠিয়াম বুলি ভাবিছিলোঁ কিন্তু বটলটো বিচাৰি নাপালোঁ নহয় সময় মই এটা লগা বস্তু ক'তনো বিচাৰি পাওঁ আৰু এই মই আকৌ অকল থকা কথা নহয় জানো সেইকাৰণে বিচনাৰ কাষতে থৈয়ে দিওঁ বটলটো আৰু যোগাৰ কৰি অ' ছোৱালী যা চাহকাপ লৈ আগে গৰম হ'লেও কিবা মোৰ চাহকাপ খাইহে ভাল লাগে ঐ মেনকা পেহী চাহত চেনি খাওঁ নে নাখাওঁ চাহত চেনি নাখাই কি খাম ঐ ছোৱালী মই এতিয়া আৰু ডাইটিং কৰা চাহ বয়স নাই আৰু মোৰ কোনখন ফেশ্বন শ্ব'তনো ফেশ্বন দিবলৈ যাম মই ঐ মেনকা পেহী তই গম নাপাওঁ আজিকালি যে চাহ চেনি কোনো নাখায় ডাইটিং কৰা বুলি নহয় চেনি আকৌ দেহৰ কাৰণে বৰ বেছি ভাল নহয় যে মানে ডাঙৰ সৰু কথা নাই আৰু চেনিটো কমাই খোৱাটোৱে ভাল হ'ব দে তই খাম বুলি কৈছে যেতিয়া দিম আৰু চেনি কিন্তু কমাইহে দিম দেই কিন্তু বা এইচোন বহুতেই কথা জানে আমাৰ পাখি এইবোৰ কথা ক'ৰ পৰা শিকিলেও এপাক হৈছে বাইদেউ ঐ মেনকা ক'ৰ পৰা শিকিব নোৱাৰো মোবাইলটো আছে নহয় মোবাইলতে শিকিছে আৰু আজিকালি আমাৰ এই আকৌ পুৰা বাচি কুচি খায় শৰীৰৰ কাৰণে বেয়া বস্তু একো নাখায় ঐ কিমান খাবি ঐ তহঁতি হ'ল নে নাই খোৱা জ্বলা পটেশ্বৰ দাদা মই আৰু খাম ফুচকা আংকুল আৰু এটা দিয়ক মোক ই মোকো লাগিব আংকুল মোকো দিয়ক বহুত টেষ্টি লাগিছে খাই আংকুল মোকো ফুচকা এটা দিয়ক ৰ'বা দেই এটা এটাকে দিম মই আংকুল মোক প্ৰথমত দিয়ক আংকুল মোক প্ৰথমত দিয়ক এক পিছত দিব ৰ'বা দেই দুটাকে একেলগে দিম ৰ'বা শনিগীতা ৰ হুলস্থুল নকৰিবি দিব নহয় এটা এটাকে আৰু খাব নোৱাৰো কিন্তু কৈ দিলোঁ এইটোৱে লাষ্ট ঐ তেনে আৰু নিদিবি আৰু দেই আৰু নিদিবি ল'ৰা ছোৱালীকেইটাক ফুচকা ঐ হাগি মৰিবি আৰু খাব নালাগে আংকুল দিয়ক দিয়ক পটেশ্বৰ দাদাৰ কথা নুশুনিব আমাক ফুচকা দিয়ক ঐ পটেশ্বৰ একো নাই দে 10% ডিছকাউণ্ট দিম নহয় তই পইচা কথা চিন্তা নকৰিবি ল'ৰা ছোৱালীকেইটাক পেট ভৰাই খাবলৈ দে লোৱা ভণ্টি লোৱা ঐ তহঁতে মোৰ জেপ খালী কৰিলি আৰু ঐ তহঁতি খাব নালাগে আৰু ফুচকা হ'ল যদি বল ঘৰলৈ পটাপট ঐ তেনেকৈ নকবি মোৰ জেপত পইচা নাই বেছি আমি আৰু খাম আংকুল দিয়ক পটেশ্বৰ দাদাৰ কথা নুশুনিব মই নোৱাৰো আৰু খাবলৈ হৈ গ'ল মোৰ অ' পটেশ্বৰ দাদা মই কেইটা খালোনো ফুচকা ঐ তই 23টা ফুচকা খাইছ ইমান সৰু পেটডালত 23টা ফুচকা ভৰাইছ ক'ৰ পৰা পাৰিবি খাবলৈ আৰু থ বমি কৰি মৰিবি অ' ভণ্টি আহা মই দেখাই দিওঁ ডাষ্টবিনত পেলোৱা এইবোৰ পাত আংকুল আৰু জ্বলা দিয়ক বহুত টেষ্টি লাগিছে আমাৰ চুটা পেকেট বৰা ধামাকাও কমতি নহয় কিন্তু দেই এনেকুৱা জ্বলা হেহাই খাব পাৰিছে ঐ বিহগুটি তই ভাতৰ লগত খাব পাৰ নাই এনেকুৱা জ্বলা ঐ ৰামুদা দি দিয়ক এক পকৰ মোৰ জ্বলাকে জলকীয়া দি দিয়ক পটেশ্বৰ দাদা মই ঘৰতো জ্বলা খাওঁ বহুত মই পাপাৰ লগত বহি ভোট জলকীয়া খাই দিওঁ এই ভোট জ্বলা মোৰ কাৰণে একোৱেই নহয় আংকুল আমাকো জ্বলা দিয়ক দি আছোঁ দেই ৰ'বা দি আছোঁ হে ভগৱান তোমালোকক খোৱা হোৱাই নাই আৰু খাবা মানে মই যে নোৱাৰো দেই খাবলৈ আৰু লোৱা এইবাৰ কিন্তু বহুত জ্বলা দিছোঁ দেই এই বুজলা 2 মিনিটৰ খেল গম পালি 2 মিনিটৰ খেল তহঁতৰ পকৰ দি ওলাব তেতিয়া পকৰ পুৰিব গম পাবি জলকীয়া খোৱা মছলা তহঁত তিনিটাই 2 মিনিটৰ খেল ওলাব হাগুতে পোকৰ দি আংকুল মোক আৰু নালাগে ফুচকা মই খাব নোৱাৰো মোৰ হৈ গ'ল তোক নমাই দিছোঁ মই মুখখিনিতে পেলাই থৈ যায় ভালকৈ হাত মুখ ধুই আহিবি মই হাৰিলোঁ বাবু হাৰিলে এতিয়া খেল হ'ব ধুনু ভাইটি আৰু ফেৰাৰ মাজত কোনে জিকিব আমাৰ আকৌ পুৰস্কাৰো দিয়া হ'ব দেই কিন্তু জিকিলে ডেইৰী মিল্ক চকলেট এটা মই জিকিম মস্তি পুৰস্কাৰ পাবি যোনে জিক ডেইৰী মিল্ক চকলেট পুৰস্কাৰ জিকিলে পুৰস্কাৰ দিব খোৱা আৰু খোৱা মই নোৱাৰো আৰু হৈ গ'ল মই হাৰি গ'লোঁ
দাদা জিকিলে মই নোৱাৰো আৰু মোৰ পেট ফুলি গ'ল পাতিছো দাদা হৈ গ'ল মোৰ মই জিকি গ'লো মই জিকি গ'লো ধুন দাদা জিকি গ'ল পাবি আৰু তেনেহ'লে পুৰস্কাৰ এটা ঐ ধুনু তুমি জিকিলা নহয় ডেইৰী মিল্ক এটা পাবা এতিয়া আৰু ঐ তেনা পুৰস্কাৰ চুৰস্কাৰ পিছত দিবি মোৰ পইচাটো কিমান হ'ল ক বিল এনে 400-500 টকা হয় তই মোক 500 টকা এটা দিলে হ'ব দে কি মৰিলো মই ধ্বংস